Welcome to my vlog. আৰু আজি এইটো মানে সিম্পল ব্লগ আৰু এনে বনালো মানে স্মৃতি হিচাপত থাকি যাব আৰু কি কি কোৱেশ্চন চাইছো মই অলপ আলোচনা কৰো ভিডিঅ'ৰ মাধ্যমেৰে আৰু যদি এইকেইটা কোৱেশ্চন মানে আপোনালোকৰ মতে হৈছে কমেন্ট এটা কৰিব আৰু মই চাম আৰু আপোনালোকক বাৰু অলপ দেখাই দাও বাৰু চাকচোন একবাৰ ফাৰ্ষ্ট কোৱেশ্চনটোৱে হ'ল প্ৰতিজৈৱিক পদাৰ্থসমূহ কি ই কেনেকৈ একে মাধ্যমৰ পৰা আন অনুজীৱসমূহৰ সৃষ্টিত বাধা প্ৰদান কৰিব পাৰে এইটো কুৱেশ্যন মানে আহিব পাৰে মই চাইছোঁ যদি এই কুৱেশ্যনটো আপোনালোকৰ লগত মিলিছে একবাৰ কমেণ্ট কৰি দিবচোন অলপ মনটো ভাল লাগিব আৰু তাৰ ছেকেণ্ড কুৱেশ্যনটো হ'ল ঘৰুৱা উৎপাদিত অনুজীৱসমূহৰ বিষয়ে টোকা লিখা আৰু যদি আপোনালোকৰ তাত টোকা আছে মোক কমেণ্ট এটা কৰি দিব মই ফোন নম্বৰ দি দিম মোক হোৱাটছআপত পঠাই দিব মোৰ তাত নাই মানে এইটো আৰু থাৰ্ড কুৱেশ্যনটো হ'ল কিভাৱে পুতি জাল আমাৰ বাবে ক্ষতিকাৰক এইটো আহিব পাৰে আমাৰ ঘৰত আৰু ক্ষতিকাৰকটো এইটো আহিব পাৰে আকৌ কিদৰে উচিত ব্যৱহাৰৰ বিষয়ে আহিব পাৰে আৰু বায়'লজিকেল অক্সিজেন কিমান এইটো এটা আৰু এটা হ'ল জীৱকাৰে মাটিৰ গুণাগুণ কেনেকৈ বৃদ্ধি কৰে এইটো আহি যাব পাৰে হোৱাট ইজ বায়'গেছ এইবিলাক কুৱেশ্যন বনালো আৰু ভিডিঅ'টো বায়'টেকনলজি হোৱাট ইজ বায়'টেকনলজি আহি যাব পাৰে আৰু জেনেটিক ইঞ্জিনিয়াৰিং কেমিকেল ইঞ্জিনিয়াৰিং এই দুটাৰ ভিতৰত এটা আহি যাব পাৰে চমুটুকা ক্লোনিং বাহক আৰু প্লাজমিড DNA আৰু ক্ৰমজমীয় DNAৰ পাৰ্থক্য আহি যাব পাৰে আৰু একদম লাষ্ট কুৱেশ্যনটো হ'ল সাইণ্টিফিক নেম ইয়াৰ হ'ল চেগুন গামাৰি শিহু নিম চিনকোৱা গমাৰি শাল চিচু এইকেইটাৰ ভিতৰতে আহিব তোমালোকে চাই যাব দেই ভালকৈ আৰু ৰেচম পলু মুগা পলু এইবিলাকৰ মানে চমুটুকাও আহিব পাৰে আৰু মানে কেনেকৈ কি কৰা হয় কৃষিভিত্তিক উদ্যোগ আদিও আহিব পাৰে আৰু পৰিস্থিতি তন্ত্ৰত মানে কি কৰা হয় আৰু ইয়াৰ উপাদানসমূহ কি জৈৱিক উপাদান অজৈৱিক উপাদান আদি আহি যাব পাৰে খাদ্যজাল কি বোলে খাদ্য শৃংখল কাক বোলে আৰু শক্তিৰ পিৰামিড সদায় একমুখী কিয় এইটো আৰু হাৰ্ডি উইনবাৰ্গৰ সূত্ৰ আহি যাব পাৰে মানে এইকেইটা আৰু মই চাইছোঁ আৰু অলপ স্মৃতি হিচাপে ভিডিঅ'টো বনালোঁ আৰু মই কাকো মানে মোৰ অকণমান চাই যাওঁ বুলি কোৱা নাই কিন্তু মানে যদি মোৰ অকণমান সেইটা মিলিছে অলপ প্লিজ কমেণ্ট এটা কৰি দিব দেই ভিডিঅ'টো যদি ইনফৰ্মেটিভ পালে অলপ শ্বেয়াৰ অলপ মাৰি দিব আৰু নতুন চেনেল এনে মানে স্মৃতি হিচাপত ভিডিঅ'বিলাক বনাওঁ আৰু নতুন নতুন ভিডিঅ' আহি আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব থেংক ইউ গাইজ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ এইটো ভিডিঅ'ৰ সৈতে